হাই ৰাইজসকল, আপোনালোকক এটা ধুনীয়া পূজা মণ্ডপ দেখুৱাবলৈ মই ভিডিঅ'টো বনাই আছোঁ। এয়া চাওক না, মোৰ পিছফালে থকা মা দুৰ্গা মাৰ গাত আজি পাট কাপোৰেৰে আলোকসজ্জা কৰিছে। আমাৰ অসমৰ জাতীয় সংস্কৃতি এৰী পলুৰ বনোৱা পাট কাপোৰ মাৰ গাত আজি দুৰ্গা মাক ৰঙা পিন্ধাইছে। এনেকৈ দেখিছে কিমান ধুনীয়া লাগিছে। এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা খুবেই টান হ'ব চাগে। যিমানখন মণ্ডপ দেখিছোঁ পাট কাপোৰে পিন্ধোৱা মা, মই আজিলৈকে দেখা নাই, ফাৰ্ষ্ট টাইম দেখিছোঁ। গতিকে সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ ওচৰত। দিছপুৰ ছুপাৰ মাৰ্কেটৰ মণ্ডপ হয় এইখন। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই কেনে। গতিকে মা দুৰ্গা মাৰ গাত আজি পাট কাপোৰ। জয় আই অসম।